হেল্ল' বন্ধুসকল, মই মিৰাজুল। আপুনি দেখিছে গাঁৱলীয়া ব্লগছ। বন্ধুসকল, আপোনালোকে কেনে আছে? বন্ধুসকল, আজি মই আলোচনা কৰিম কৰমণ্ডল এক্সপ্ৰেছৰ এক্সিডেণ্টৰ বিষয়ে। বন্ধুসকল, ভাৰতৰ ইতিহাসত আজি পৰ্যন্ত এনে এক্সিডেণ্ট হোৱা নাই যিটো এক্সিডেণ্ট হোৱাৰ সময়ত ট্ৰেইনৰ গতি প্ৰতি ঘণ্টাত 130 কিলোমিটাৰ গতিত গতি কৰি আছিল। কৰমণ্ডল এক্সপ্ৰেছে সঠিক সময়ত গতি কৰি আছিল আৰু ষ্টপেজ পোৱাৰ মাত্ৰ 34 কিলোমিটাৰহে বাকী আছে। বন্ধুসকল, মই ভিডিঅ' বনোৱা সময়লৈকে প্ৰায় 400 মানুহে মৃত্যুবৰণ কৰিছে। বন্ধুসকল, প্ৰথমতে কৰমণ্ডল এক্সপ্ৰেছ আৰু এখন মালগাড়ীৰ মাজত সংঘৰ্ষ হয় আৰু তাৰ পিছত আকৌ এখন পেছেঞ্জাৰ গাড়ী আহি সংঘৰ্ষ কৰে। বন্ধুসকল, এতিয়া আপোনালোকে চাই লওক এক্সিডেণ্টটো কিমান ভয়াৱহ আছিলে।